নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ভাৰতীয় ৰেলৱে বিভাগৰ পৰা এখন ভেকেন্সি ওলাইছে সেকশন কন্ট্ৰোলাৰ, যোনটো 14/9/2025 তাৰিখে অফিচিয়েলি ৰেলৱে ৱেবছাইটত আহিছে আৰু ইয়াৰ অনলাইন ডেট হ'ল 15/9/2025 তাৰিখৰ পৰা আপুনি অনলাইন ইয়াৰ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14 অক্টোবৰ 2025 তাৰিখলৈ। ঠিক আছে। আৰু বন্ধুসকল, ইয়াৰ যোনটো পেমেণ্ট থাকে এইটো 16/10/2025 16 অক্টোবৰলৈকে আপুনি ইয়াৰ অনলাইন পেমেণ্ট থাকে ইয়াৰ, যোনটো আপুনি ইয়াৰ 16 তাৰিখলৈকে পেমেণ্ট কৰিব পাৰিব। ঠিক আছে। আৰু বন্ধুসকল, ইয়াত যদি আপোনাৰ কিবা ভুল হৈ যায়, ইয়াত ফৰ্ম এপ্লাই কৰোঁতে কিবা নাম বা এড্ৰেছ কিবা ভুল হৈ যায়, ইয়াক আপুনি মডিফাই কৰিবও পাৰিব। ঠিক আছে। আপুনি ইয়াক কালেকশ্যন কৰিবও পাৰিব। এইটো 17/10/2025 পৰা 26/10/2025 আপুনি ইয়াৰ কালেকশ্যন কৰিব পাৰিব আৰু ইয়াৰ কালেকশ্যন কৰিবৰ কাৰণে পেমেণ্টটো দিব লাগিব। ঠিক আছে, বুজি লওক বন্ধুসকল। ইয়াৰ নামটো পোষ্টৰ নাম হ'ল সেকশন কন্ট্ৰোলাৰ। ঠিক আছে। আৰু ইয়াত টোটেল পোষ্ট আছে 368 পোষ্ট আছে ইয়াত। অল ইণ্ডিয়া পোষ্ট আছে 368। বন্ধুসকল, ইয়াৰ এজ লিমিট আছে 20 পৰা 33 বছৰলৈকে। ঠিক আছে। আৰু ইয়াৰ 1 জানুৱাৰী 2026লৈকে আপুনি 20 বছৰ হ'ব লাগিব। ঠিক আছে। মিনিমাম 20 বছৰ হ'ব লাগিব আৰু 33 বছৰৰ ওপৰত হ'ব নালাগিব। ঠিক আছে। আৰু ইয়াৰ চাওক এজ ৰিলেক্সনত দিছে SC আৰু ST 5 বছৰ, OBC 3 ইয়াৰ্ছ আৰু ABSৰ 10 বছৰ আৰু OBC PWBDৰ আছে 13 বছৰ আৰু PWD SC STৰ কাৰণে 15 বছৰ। ঠিক আছে। আৰু বন্ধুসকল, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয় মাষ্ট বি গ্ৰেজুৱেট। ঠিক আছে। কোনো ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট হ'ব লাগিব। আৰু বন্ধুসকল, ইয়াৰ এপ্লিকেশ্যন ফিজ আছে SC ST এক্স ছাৰ্ভিচমেন PW এনে কাৰণে ইয়াৰ 250 টকা। ঠিক আছে। আৰু অদাৰ OBC যি থাকে ইহঁতৰ কাৰণে থাকিব জেনেৰেল 500 টকা। ঠিক আছে, প্ৰথমে এইটো। আৰু বন্ধুসকল, ইয়াৰ মুখ্য কামটো কি হয় বন্ধুসকল? ইয়াৰ মুখ্য কামটো হ'ল ৰেলৱে বিভাগৰ কণ্ট্ৰল ৰুম থাকে। ইয়াৰ কণ্ট্ৰল ৰুমক ছিগনেলত বহিব লাগিব, কণ্ট্ৰল ৰুমৰ ছিগনেলত বহিব লাগিব আৰু ইয়াৰ পৰা সকলো ইনফৰমেশ্যন দিব লাগিব, কোনটো ৰেল ক'ত যায় সেইখিনি সকলো মানে ইনফৰমেশ্যন দিব লাগিব। ঠিক আছে। ইয়াৰ কামটো হ'ল এনেকৈ। বন্ধুসকল, চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানে, ধন্যবাদ।